কবিতাৰ শিৰোনাম পাগলী। কবিতাটি লিখিছে ৰশ্মিৰেখা শইকীয়াই। কবিতাটি পাঠ কৰি শুনাইছে ৰশ্মিৰেখা শইকীয়াই। চাৰিআলিৰ আহঁতজোপাৰ তলত আউলি বাউলি চুলি, ফটা চিটা কাপোৰেৰে শৰীৰ থকা লখিমীৰ আশ্ৰয়। এসময়ৰ ৰাংঢালী গাভৰু লখিমীক নিষ্ঠুৰ নিয়তিয়ে হত্যা কৰি জন্ম দিলে এজনী পাগলী। ব্যস্ত সমাজে এবাৰ হৃদয়ংগম নকৰে লখিমীৰ দৰে হাজাৰজনীৰ অভিশপ্ত জীৱন বৃত্তান্ত। সিহঁতি হেৰুৱাই যন্ত্ৰণাৰ গ্ৰাসত মানসিক ভাৰসাম্যতা। আঘাতে শৰবিদ্ধ কৰাত শূন্যলৈ প্ৰলেপ বকি হাঁহিব পাৰে। যান্ত্ৰিকতাই চিৰাচিৰ কৰা সমাজ, মানৱতাৰ সুবাস মহঙা। তাইৰো প্ৰথমে পৰিচয় মানুহ আপোনাৰ মোৰ দৰে, কিন্তু সিহঁতি পায় একাজনী মানৱতাৰ পৰিৱৰ্তে ঠাট্টা মস্কৰা পৰিহাসে ভৰা হাঁহি। নিদাৰুণ সমাজ ব্যৱস্থা, য'ত অস্তিত্ব নাই দয়া মমতা অহিংসাৰ দৰে কোমল শব্দৰ গাথা। মানৱৰ সাজ পৰিহিত স্বপ্নবেশী দানৱ, শুকান বালিৰ দৰে হৃদয়ৰ স্পন্দন আছে অনুভৱ ৰিক্ত।